গুড মৰ্নিং বন্ধু বান্ধৱীসকল প্ৰথমতে নমস্কাৰ জনাইছোঁ আমাৰ ইউটিউব চেনেল ব্ৰহ্মপুত্ৰলৈ সকলোকে ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ আশা কৰিছোঁ সকলোৰে যাতে জীৱনটো সুখৰ হওক কুশল হওক মেজি জুইত যাতে সকলোৰে দুখ দুৰ্গতি আদি এইবিলাক বিনাশ হৈ এটা নতুন জীৱন আমাৰ মাজলৈ ঘূৰি আহক তাকে কামনা কৰিছোঁ নমস্কাৰ সকলোৱে যাতে ঘৰত যাতে মানে পিঠা পনা খাই ভালদৰে আনন্দেৰে পাৰ কৰে তাৰে আৰু আলোক যাচিলোঁ বাই 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 আজি মাঘৰ বিহুৰ মেজি জ্বলোৱা পৰ্ব আজি ইমান ঠাণ্ডা দিছে বাপ্পা ঐ চাৰিওফালেকে কুঁৱলী কুঁৱলীকে ঢাকি ৰাখিছে আমাৰ ভেলাঘৰটোৱে দেখা নাযায় ভালকৈ তথাপিও আৰু মেজিৰ জুইৰ হোম ল'বই লাগিব কি ঠাণ্ডাও আজি বা কোনো ৰকম মানে কি কয় দুবাল্টিং ঠাণ্ডা পানী গাত ঢালি দিয়ে আহিছোঁ আৰু মেজিৰ জুইৰ হোম ল'বলৈ যাতে এইবাৰ যাতে বস্তুটো অলপ ভালে কুশলে যাওক বহুত দুখৰ মাজত আছিলোঁ এইবাৰ একদম যাতে এইবাৰ জুইৰ হোম লৈ দুখ দুৰ্গতি সকলোবোৰ বিনাশ হৈ যাওক ঠাণ্ডাৰ মাজতে আৰু আজি এয়া আমাৰ ছাৰ নিপু ছাৰ তেওঁ কি কয় মেজি জ্বলোৱাৰ আগতে ইয়াতে চাকি বন্তি জ্বলাব লাগিব নহয় সেইকাৰণে তাই অলপ জেগা ঠাইডোখৰ চাফা কৰি দি আছে নাখিনি অলপ ছাইড কৰি দি আছে পৰিৱেশটো চাওক এবাৰ একদম কুলি একদম সেইটো আমাৰ ক্লাবটো মিলন সংঘ আমাৰ দীপু ছাৰ চাওক একদম আগলতি পাত লৈ আহিছে ঘৰৰ পৰা চাকি দিব তেওঁ পূজাৰী বুলিয়ে ক'ব পাৰি আৰু মানে তাক যোৱাকালি ভাত খোৱা নাই তাই একদম লঘোণে আছিল এয়া অধিত দা আমাৰ আহিছে কপি আহিছে সকলোৱে এয়া আমাৰ দীপু ছাৰে একদম পূৰা চাকি জ্বলাই আছে মেজিটো জ্বলোৱাৰ আগতে কিছু দৈবিক নীতি নিয়ম থাকে সেই নীতি নিয়মখিনি তো মানিবই লাগিব চাকি জ্বলাই দিল তেওঁ যাতে সুকলমে মেজিটো জ্বলে আৰু তাৰ কাৰণে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে আমাৰ দীপু ছাৰৰ যাতে এইবাৰ কোনো দুখ দুৰ্গতি নহয় এই নতুন বছৰটোৰ যাতে একদম কুশল হওক তাৰে কামনা কৰিছোঁ আমাৰ ছাৰেৰো ফুল দিছে চা ই সেৱা কৰা নিয়ম চাচোন ই কি চাইছে চাওকচোন আমাৰ দীপু ছাৰে একদম মেজি জ্বলাই দিছে আৰু এইবাৰ আমি জুইৰ হোম ল'ম আৰু নজ্বলিল নেকি এইবাৰ না জ্বলিছে এই জ্বলিছে চাইছে পূৰা চাইছে একদম সন্দেহ হৈছে এই ধোঁৱা ওলাইছে এই জ্বলিছে আৰু এইটো জ্বলিছে আৰু এইটো জ্বলিব এইবাৰ মেজিৰ জুইৰ হোম ল'ব পাৰিম আৰু এই একদম জ্বলি গৈছে এইবাৰ ঠিকে আছে একদম জ্বলি গৈছে আৰু এইবাৰ পূজা অৰ্চনাখিনি আমাৰ ঠিকে আছে মানে এইবাৰ যাৰ কাৰণে আমাৰ মেজিটো জ্বলি গৈছে এইবাৰ একদম শেষ অৱস্থা আৰু একদম চাই হৈ গ'ল আৰু আমাৰ মেজি এয়া শেষত আমাৰ মেজিটো জ্বলি যোৱাৰ পিছত আমাৰ গাঁৱৰ জ্যেষ্ঠসকল আহিছে তেওঁলোকে ইয়াত ঘূৰি কীৰ্তন কৰি আছে আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিবলৈ ওলাইছোঁ ভোগালী বিহু উপলক্ষে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো জয় আই অসম।